নমস্কাৰ বন্ধুসকল, আজি আমি ৰিচেষ্ট মেন ইন বেবিলন কিতাপখনৰ বিষয়ে আলোচনা কৰিম। সেই সময়ত বেবিলন কেনেকৈ আটাইতকৈ ধনী চহৰ হিচাপে পৰিগণিত হৈছিল, সেই চহৰৰ মানুহবিলাক কেনেকৈ ধনী হৈছিলে আৰু কেনেকৈ সেইবিলাক কথা জানি আমি আমাৰ লাইফত ব্যৱহাৰ কৰিব পাৰোঁ আৰু ধনী হ'ব পাৰোঁ, তাকে আলোচনা কৰিম। আৰু প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বাঞ্চিৰ, যিয়ে ৰদ বনোৱা কাম কৰে। এদিনাখন বাঞ্চিৰে কাম নকৰি কিবা এটা চিন্তা কৰি শুই আছিলে আৰু তেখেতৰ বন্ধু কবি তালৈ আহিলে আৰু বাঞ্চিৰক মাত লগালে আৰু ক'লে, বাঞ্চিৰ, তুমি কি চিন্তা কৰি শুই আছিলা? তেতিয়া বাঞ্চিৰে ক'লে যে আমি সকলোতকৈ ধনী চহৰ বেবিলনত বাস কৰোঁ আৰু আমি ইমান সাধাৰণ জীৱন যাপন কৰি আছোঁ। আমাৰ হাতত ইমান ধন নাই যাৰ দ্বাৰা আমি আমাৰ প্ৰয়োজন পূৰণ কৰিব পাৰোঁ। তেতিয়া কবিয়ে কৈছিলে, তুমি ঠিক কথাই কৈছা, কিন্তু ইয়াৰ আগতে কেতিয়াও তুমি ইমান গম্ভীৰ কথা কোৱা নাছিলা। আৰু তেতিয়া বাঞ্চিৰে কৈছিলে যে মই ইয়াৰ আগতে কেতিয়াও এনেকৈ ভবাই নাছিলোঁ। মই সদায় ইমান কষ্ট কৰোঁ, তথাপিও দুখীয়া হৈ আছোঁ। তেতিয়া কবিয়ে কৈছিলে, মোৰ সৰুকালিৰ বন্ধু এজন আছে, তেওঁ বেবিলনৰ এজন ধনী মানুহ হয়, তেওঁ গৈ সোধোঁ কেনেকৈ ধনী হ'ব পাৰিম। তেতিয়া বাঞ্চিৰে কৈছিলে, ভাল কথা কৈছা, বোলা আজিয়ে গৈ সুধি আহোঁ। তেওঁলোকে আৰু কেইজনমান বন্ধুক লগত লৈ বন্ধু অৰ্কডৰ ওচৰলৈ গ'ল। অৰ্কড বেবিলনৰ সকলোতকৈ ধনী ব্যক্তি আছিল আৰু তেওঁ বহুত সহজ সৰল আৰু উদাৰ আছিলে। অৰ্কডক লগ পোৱাৰ পিছত তেওঁলোকে সুধিলে যে তেওঁ ইমান টকা পইচা কেনেকৈ ইনকাম কৰিলে, কেনেকৈ ইমান ধনী হ'ল। সৰুৰ পৰা আমি একেলগে ডাঙৰ হৈছোঁ, কিন্তু তুমি কেনেকৈ ইমান আগুৱাই গ'লা? তেতিয়া অৰ্কডে ক'লে যে তোমালোকে যদি জীৱনত সফল হ'ব পৰা নাই, তেতিয়াহ'লে তোমালোকে ধন কেনেকৈ বঢ়াব পাৰি তাক নিশিকিলা। তাৰপিছত ক'লে যে তোমালোক সকলোৱে জনা যে মোৰ দেউতা এজন সৰু ব্যৱসায়ী আছিলে আৰু মোৰ সপোন আছিলে এজন ধনী ব্যক্তি হোৱাৰ, কাৰণ ধন হ'লে সকলো কৰিব পাৰি। আৰু মই অধ্যয়ন কৰিলোঁ কেনেকৈ ধনী হ'ব পাৰি, আৰু তেনেকৈয়ে মই লিখা মেলা কৰাৰ জব এটা পালোঁ। বহুত কষ্ট কৰাৰ পিছতো মই ইমান পইচা ইনকাম কৰিব পৰা নাছিলোঁ যিমান মোক লাগে। যিমানখিনি পইচা পাইছিলোঁ সেইখিনিৰে ঘৰ চলাওঁতেই শেষ হৈ যায়। মই ধনী হ'ব পৰা নাছিলোঁ। তেনেতে এদিন এজন প্ৰখ্যাত ব্যৱসায়ী মোৰ ওচৰলৈ আহিলে আৰু তেখেতৰ নাম আছিলে আলগামিছ। তেওঁ মোক আহি লিখা মেলাৰ কাম এটা দি ক'লে যে এইখিনি মোক দুদিনতেই লাগিব, আৰু যদি কৰি দিব পাৰা মই তোমাক 2টা কপাৰ দিম। মই মান্তি হ'লোঁ, কিন্তু সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। দুদিন পিছত যেতিয়া তেওঁ আহিছিলে, তেওঁৰ খং উঠিলে আৰু মই তেতিয়া কৈছিলোঁ যে আপুনিতো ইমান ধনী হয়, ময়ো আপোনাৰ দৰে হ'ব বিচাৰোঁ। যদি মোক আপুনি এইটো শিকায় যে কেনেকৈ ধনী হ'ব পাৰি, তেতিয়াহ'লে মই আপোনাক এদিনতেই কৰি দিম। আৰু তেখেত মান্তি হ'ল। যেতিয়া তেখেত পিছদিনা আহি দেখিলে তেওঁৰ কাম হৈ গৈছে, তেখেতে মোক ক'লে, তুমি ভালকৈ মন দি শুনা, নহ'লে তোমাৰ ইমান কষ্ট এনেই যাব। তেখেতে ক'লে যে তুমি যিমান পইচা ইনকাম কৰা তাৰে এটা ভাগ তুমি নিজক দিয়া। তেতিয়া অৰ্কডে কৈছিলে, মই যিমান পইচা ইনকাম কৰোঁ তাৰে গোটেইখিনি নিজকেই দিওঁ। তেতিয়া আলগামিছে কৈছিলে যে নাই, তুমি যিমান পইচা ইনকাম কৰা সেইখিনি কাপোৰ দোকানী আদি মানুহক দি শেষ কৰা, কিন্তু নিজক নিদিয়া। যিমানেই পইচা বচাবা সেইবিলাক তোমাৰ গোলাম হ'ব, আৰু সেইবোৰক তুমি তোমাৰ কামত লগোৱা আৰু তাৰ পৰা পইচা ইনকাম কৰা। তাৰপিছত আলগামিছে ক'লে যে তুমি হয়তো ভাবিছা যে মই তোমাক ফচাইছোঁ, কিন্তু মই তোমাক তুমি দিয়াৰ 10 গুণ দিছোঁ। যিমান পইচা তুমি ইনকাম কৰা তাৰে এটা ভাগ সদায় বচোৱা, আৰু এই 10%তকৈ কম হ'ব নালাগিব, আৰু তুমি তাক কামত লগোৱা। তাকে কৈ আলগামিছ গুচি গ'ল। অৰ্কডে বহুত চিন্তা কৰাৰ পিছত থিৰাং কৰিলে যে আলগামিছে ঠিকেই কৈছে আৰু তেওঁ 10% ছেভ কৰিব, আৰু দেখিলে যে 10% পইচা বচোৱাৰ পিছত তেওঁৰ কোনো অসুবিধা হোৱা নাই। এবছৰ পিছত যেতিয়া তেওঁ আলগামিছক লগ পাইছিলে, তেতিয়া আলগামিছে অৰ্কডক সুধিলে যে তুমি পইচা ছেভ কৰিছানে? অৰ্কডে উত্তৰ দিলে, হয় কৰিছোঁ। তেতিয়া আলগামিছে সুধিলে যে সেই বচোৱা পইচাৰে তুমি কি কৰিছা? তেতিয়া অৰ্কডে ক'লে যে মই সেই বচোৱা পইচাৰে এজন ইটা ব্যৱসায়ীক দিছোঁ, আৰু যিয়ে বাহিৰৰ দেশৰ পৰা গৈ গহনা আনি তেওঁক দিব। তেতিয়া আলগামিছে ক'লে যে তুমি ভুল কৰিছা, আৰু ইয়াৰ পৰা শিকা যে তুমি সদায় সেইজন মানুহৰ পৰা উপদেশ লোৱা যিজন মানুহে সেই বিষয়ত পাকৈত হয়, আৰু তুমি গহনা আনিব দিছা ইটা ব্যৱসায়ীক। তুমি ধৰি লোৱা তোমাৰ ছেভ কৰা পইচা পানীত পৰিল, এতিয়া আকৌ নতুনকৈ আৰম্ভ কৰা। অৰ্কডৰ ইমান টান নালাগিলে, কিয়নো তেওঁ 10% পইচা ছেভ কৰাটো অভ্যাস হৈ গৈছিলে, আৰু তেওঁ আকৌ নতুনকৈ ষ্টাৰ্ট কৰিলে। 1 বছৰৰ পিছত যেতিয়া তেওঁ আলগামিছক লগ পাইছিলে, তেতিয়া আলগামিছে আকৌ সুধিলে যে ছেভ কৰিছানে আৰু সেই পইচা ক'ত ব্যৱহাৰ কৰিছা? তেতিয়া অৰ্কডে কৈছিলে যে তেওঁ ছেভ কৰা পইচা এজন কপাৰৰ ঢাল বনোৱা মানুহক দিছে, আৰু তেওঁ তাৰ পৰা পইচা পাই থাকে। আৰু সেই পইচা ক'ত খৰচ কৰা সোধাত তেওঁ কৈছিলে যে সেই পইচাৰে ভাল খানা খায়। তেতিয়া আলগামিছে হাঁহিছিলে আৰু কৈছিলে তুমি সেই পইচাৰ সন্তান ধ্বংস কৰি আছা,
তুমি সিহঁতকো কামত লগোৱা। প্ৰথমে তুমি তোমাৰ কাৰণে পইচা বঢ়োৱা আৰু তাৰপিছত খৰচ কৰা। আৰু তাকে কৈ তেওঁ গুচি গ'ল আৰু 2 বছৰলৈ তেওঁক ক'তো দেখা পোৱা নগ'ল। 2 বছৰ পিছত তেওঁ আকৌ অৰ্কটৰ ওচৰলৈ আহিলে আৰু সুধিলে, তোমাক যিমান ইনকাম লাগে সিমানখিনি পাইছানে? তেতিয়া অৰ্কটে কৈছিলে, পাইছোঁ, কিন্তু ইমানো পোৱা নাই, কিন্তু বহুত সোনকালে পাই যাম। তাৰপিছত আলগামিছে ক'লে যে তুমি কেনেকৈ পইচা ইনকাম কৰিব পাৰি তাক শিকি গ'লা আৰু কাৰ পৰা উপদেশ ল'ব লাগে তাকো শিকিলা। আৰু তাৰপিছত আলগামিছে ক'লে যে এতিয়া তুমি এজন ৰেছপনচিবল মানুহ হৈছা। মোৰ বহুতো কাম আছে আৰু মোৰ ল'ৰাহঁতে কেৱল পইচা খৰচ কৰিবহে শিকিছে। গতিকে মই বিচাৰোঁ তুমি মোৰ মাটি চোৱা চিতা কৰা আৰু মই তোমাক পাৰ্টনাৰশ্বিপ দিবলৈ সাজু আছোঁ। তেতিয়া অৰ্কট তেওঁৰ কথাত মান্তি হ'ল আৰু তেখেতৰ ফাইনেন্সিয়েল নলেজৰ দ্বাৰা বহুতো প্ৰফিট কৰালে আৰু আলগামিছে তেওঁৰ মাটিৰ এটা ভাগ অৰ্কটক দিলে আৰু অৰ্কট বেবিলনৰ আটাইতকৈ ধনী ব্যক্তি হ'ল। তেতিয়া অৰ্কটৰ বন্ধুৱে সুধিলে যে এতিয়া তুমি আমাক কি উপদেশ দিবা যে আমিও ধনী হ'ব পাৰোঁ? তেতিয়া অৰ্কটে কৈছিলে, প্ৰথম কথা, সদায় তোমালোকে তোমালোকৰ ইনকামৰ 10% ছেভ কৰা আৰু সেই পইচা কামত লগোৱা। দ্বিতীয় কথা, সদায় সেইজন ব্যক্তিৰ পৰা উপদেশ লোৱা য'ত তেওঁ পাকৈত হয়। আৰু তৃতীয় কথা, যেতিয়ালৈকে তোমালোকৰ পইচাই তোমালোকৰ কাৰণে কাম নকৰে তেতিয়ালৈ সেই পইচা খৰচ নকৰিবা।